हेलो स्टूडेंट सकल এটা নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 9 ৰ যেটো ৰেজিষ্ট্ৰেচন হৈ আছে সেই ৰেজিষ্ট্ৰেচনৰ ফৰ্মখন তোমালোকে কেনেকৈ ফিল আপ কৰিবা সেই বিষয়ে সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোত জনাবলৈ গৈ আছো। তো তোমালোকে ভিডিঅ'টো হেকলৈ চাবা। ইয়াৰ আগতে বহুত ষ্টুডেন্টে কয় যে এই যেটো প্ৰসেছ হৈ আছে ৰেজিষ্ট্ৰেচনৰ এটো অনলাইন হৈছে নে অফলাইন, কাৰণ বহুতৰে যি স্কুলৰ তৰফৰ পৰা ফৰ্ম দিয়া হৈছে অফলাইন যোগে ফিল আপ কৰিবলৈ, কিন্তু বহুতে কয় যে এটো অনলাইন। সো এই যেটো প্ৰসেছ এটো মেইনলি অফলাইনো হৈছে বা অনলাইনো হৈছে বুলি ক'ব পাৰি, কাৰণ দুইটা প্ৰসেছতে তোমালোকে ইয়াত ফিল আপ কৰিব লাগিব। পোনপ্ৰথমে স্কুলৰ তৰফৰ পৰা তোমালোকক এখন ফৰ্ম দিয়া হৈছে চাগে, যে সেই ফৰ্মখন তোমালোকে ঘৰৰ পৰা ফিল আপ কৰি আনিব লাগিব। ঠিক আছে, সম্পূৰ্ণখিনি ডিটেইলছ। তাৰপিছত যিমানখিনি তোমালোকে ফিল আপ কৰি সেই ফৰ্মখন জমা দিবা, সেই ফৰ্মখন লৈ স্কুলৰ যিসকল টিচাৰ সেইসকলে তাত যেটো অনলাইনৰ যোগেদি এপ্লাই কৰি দিব সেবাৰ যেটো অফিচিয়েল ৱেবছাইট আছে তাৰ যোগেদি। ঠিক আছে, তো তোমালোকে ইয়াত অফলাইন ফিল আপ কৰিব লাগিব আৰু টিচাৰসকলে সেই যিখিনি ইনফৰমেশ্যন তোমালোকে দিবা সেইখিনি লৈ যেটো সেবাৰ অফিচিয়েল ৱেবছাইট তাত অনলাইন যোগে কৰি দিব, কাৰণ প্ৰতিখন স্কুলতে এটা আইডি আৰু পাছপোৰ্ট দিয়া হৈছে প্ৰতিখন স্কুলৰে। সো স্কুলৰ টিচাৰসকলেহে এই যেটো অনলাইন প্ৰসেছ সেইটো কৰি দিব। তো সেইভাবে তোমালোকক অফলাইন যোগে ফৰ্ম ফিল আপ কৰিবলৈ কোৱা হৈছে চাগে, যে অফলাইন যোগে তোমালোকক এখন ফৰ্ম দিয়া হৈছে, সেই ফৰ্মখন তোমালোকে ঘৰৰ পৰা ফিল কৰি আনিব লাগিব। আৰু যিখিনি তোমালোকে ডিটেইলছ দিবা সেই ডিটেইলছ অনুসৰি প্ৰতিজন ষ্টুডেণ্টৰে যেটো ৰেজিষ্ট্ৰেচনৰ প্ৰক্ৰিয়া এটো অনলাইন কৰি দিয়া হ'ব স্কুলৰ তৰফৰ পৰা। সো এতিয়া মই তোমালোকক যি ফৰ্ম সেই ফৰ্মখনত তোমালোকে কেনেকৈ কি ধৰণে ফিল আপ কৰিবা সকলোখিনি ডিটেইলছ এতিয়া মই তোমালোকক ক'বলৈ গৈ আছো। তো তোমালোকে ভিডিঅ'টো হেকলৈ নিশ্চয় চাবা। সো তোমালোকক এনেকুৱা ধৰণৰ এখন ফৰ্ম স্কুলৰ তৰফৰ পৰা দিয়া হৈছে। যদি দিয়া হৈছে তেন্তে কমেন্ট কৰিবা যদি সকলোকে দিয়া হৈছে। ঠিক আছে, সো ইয়াত তোমালোকে পোনপ্ৰথমে লিখিব লাগিব তোমালোকৰ স্কুলখনৰ নাম, নেম অফ দ্য স্কুল। ঠিক আছে, তো মই ইয়াত এনেই শিৱসাগৰ হাই স্কুল বুলি লিখি দিছোঁ। এইখিনি ইনফৰমেশ্যন সম্পূৰ্ণ ভুল। ঠিক আছে, তো তোমালোকৰ মতে তোমালোকে লিখিবা। তাৰপিছত ইয়াত নেম অফ দ্য ষ্টুডেণ্ট তোমাৰ নামটো লিখিবা, তাৰপিছত দেউতাকৰ নাম লিখিবা, তাৰপিছত মাতৃৰ নাম লিখিবা। তাৰপিছত ইয়াত এটা অপশ্যন আছে গাৰ্জিয়ান নেম বুলি, এইটোত কি লিখিব লাগে বহুতে ইয়াত প্ৰব্লেম হয়, বহুতৰে প্ৰব্লেম হয়। ঠিক আছে, তো গাৰ্জিয়ান মানে কি, যে ঘৰৰ যিজন ব্যক্তি মেইন হেয়াৰ নামটো ইয়াত লিখিব লাগে। ঠিক আছে, মানে ঘৰৰ যিজন ব্যক্তি প্ৰধান তাৰ নাম লিখিব লাগে। তো অলৰেডি ইয়াত তোমালোকৰ দেউতাকৰ নামটো ইয়াত লিখিব লাগিবই। সো ওপৰত যেহেতু তোমালোকে দেখিছা, সো সেইভাবে তোমালোকে পুনৰ দেউতাকৰ নামটোকে ইয়াত লিখিব পাৰা। কিন্তু যদি লিখিব নিবিচাৰা তেন্তে নিলিখিবা, কিন্তু যদি লিখিব বিচাৰা লিখিবও পাৰা, কাৰণ ইয়াত তোমালোকৰ ঘৰৰ যি মেইন ব্যক্তি সি তোমালোকৰ দেউতাই হ'ব। ঠিক আছে, ঘৰৰ প্ৰধান ব্যক্তিজন। সো সেইভাবে তোমালোকে ইয়াত লিখিব পাৰা তোমালোকৰ দেউতাকৰ নাম, কাৰণ অলৰেডি তোমালোকে আগত লিখিলাই। সো এই স্পেচটো তোমালোকে এৰি দিব পাৰা। ঠিক আছে, তাৰপিছত নেক্সট তোমালোকে চাবা নেম অফ দ্য স্কুল এটেণ্ডেড লাষ্ট। ইয়াত কৈছে যে তোমালোকে ইয়াৰ আগতে কোনখন স্কুলত পঢ়িছিলা। বৰ্তমান যিখন স্কুলত তোমালোকে পঢ়ি আছে ইয়াৰ আগতে তোমালোকে কোনখন স্কুলত পঢ়িছিলা সেই স্কুলখনৰ নাম ইয়াত লিখিব লাগিব। যদি তোমালোকে এতিয়া যোনখন স্কুলত পঢ়িছিলা আগতেও তোমালোকে ইয়াতে পঢ়িছিলা তেন্তে সেই স্কুলখনৰ নামে লিখিবা। কিন্তু যদি বেলেগ স্কুলত তোমালোকে পঢ়িছিলা তেন্তে সেই বেলেগ স্কুলখনৰ নাম তোমালোকে ইয়াত লিখি দিবা। ঠিক আছে, তাৰপিছত ইয়াত দিছে এলিমেণ্টাৰী এডুকেশ্যন আইডি। যদি তোমালোকৰ আছে তেন্তে লিখিবা, যদি নাই তেন্তে নিলিখিবা, কাৰণ ইয়াত নট মেণ্ডেটৰী বুলি লিখা আছে। ঠিক আছে, তাৰপিছত ডেট অফ বাৰ্থটো তোমালোকৰ লিখি দিবা। ঠিক আছে, যেনেকৈ ইয়াত মই লিখি দিছোঁ 28/2/2000। ঠিক আছে, তাৰপিছত তোমালোকে ইয়াত চিলেক্ট কৰিবা মেল ফিমেল অৰ্ডাৰ্ছ বুলি। তাৰপিছত ৰিলিজিয়ন চিলেক্ট কৰিবা, হিন্দু মুছলিম কি সকলোখিনি তোমালোকে ইয়াত নিজে জানাই চিলেক্ট কৰিবা। তাৰপিছত কাষ্ট চিলেক্ট কৰিবা তোমালোকৰ মতে, SC নে ST নে OBC সকলোখিনি ইয়াত চিলেক্ট কৰিবা। তাৰপিছত ইয়াত তোমালোকে ফিজিকেল চেলেঞ্জ বুলি এটা অপশ্যন আছে, ইয়াত তোমালোকে চাবা। ঠিক আছে, ফিজিকেল চেলেঞ্জ মানে কি, শাৰীৰিকভাৱে অসুস্থ। ইয়াত বহুত কেইটা অপশ্যন দিয়া আছে, তোমালোকে ইয়াত চাবা। প্ৰথমটো হৈছে ভিজুৱেলি ইম্পায়াৰ্ড, মানে চকুৰে নেদেখা। হেয়াৰিং এণ্ড স্পীচ ইম্পেয়াৰ্ড, মানে ভাল ধৰণে শুনি নোপোৱা। তো তেনেকুৱা ধৰণৰ যদি তোমালোকৰ কিবা শাৰীৰিক অসুস্থতা আছে তেন্তে তোমালোকে ইয়াত ফিজিকেলি চেলেঞ্জ বুলি যিটো লিখা আছে তাত তোমালোকে ইয়াত টিক কৰিবা। যদি ইয়াৰ যিকোনো 4টা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত যদি তোমালোকৰ কিবা এটা প্ৰব্লেম আছে তেন্তে ইয়াৰ অপশ্যনখিনিত ক্লিক কৰিবা আৰু য়েছ দিবা, কিন্তু যদি নাই তেন্তে নোত ক্লিক কৰিবা। ঠিক আছে, তাৰপিছত ইয়াত দিয়া হৈছে ষ্টুডেণ্ট আধাৰ নং বুলি, আধাৰ কাৰ্ডৰ নাম্বাৰ দিব লাগে। তো বহুতৰে আধাৰ নাম্বাৰ নাথাকিব পাৰে, কাৰণ ক্লাছ 9ত পঢ়িছিলা। তো সেইভাবে তোমালোকৰ এতিয়া আধাৰ কাৰ্ড নাই ওলোৱা চাগে, তো সেইভাবে তোমালোকৰ নাথাকিব পাৰে। যদি নাথাকে তেন্তে নিলিখিবা। ইয়াত ইফ এভেইলেবল বুলি দিছে, যদি আছে তেন্তে। তো বহুতৰে নাথাকিব পাৰে তেন্তে নিলিখিবা। তাৰপিছত মোবাইল নাম্বাৰটো লিখিব লাগিব তোমালোকৰ, বা তোমালোকৰ ঘৰৰ দেউতাকৰ মোবাইল নাম্বাৰ যাৰে লিখিব পাৰা লিখি দিবা। ঠিক আছে, তাৰপিছত ইয়াত চোৱা তোমালোকৰ যি এড্ৰেছ লিখিব লাগিব, ইমেইল এড্ৰেছ তোমালোকে ইয়াত লিখিবা। তাৰপিছত পাৰ্মানেণ্ট যিটো এড্ৰেছ তোমালোকে সেইটো লিখিব লাগিব।
প্ৰেজেণ্ট এড্ৰেছ মানে বৰ্তমান তোমালোকে ক'ত থাকা। তো ইয়াত দুটা দিয়া আছে, এড্ৰেছ লাইন 1 আৰু লাইন 2। যদি এড্ৰেছ লাইন 1ত তোমালোকৰ যিটো ঘৰৰ এড্ৰেছ এইটো যদি সম্পূৰ্ণ নহয় তেন্তে লাইন 2ত তোমালোকে ভাল ধৰণে লিখিব পাৰা, ঠিক আছে। তাৰপিছত ভিলেজ এণ্ড চিটিত চোৱা, তোমালোকে ইয়াত লিখিব লাগিব ভিলেজ বা চিটি মানে তুমি য'ত থাকা তাৰ ওচৰৰ চহৰখনৰ নাম লিখিব লাগিব, বা যদি গাঁৱত থাকা তেন্তে গাঁওখনৰ নাম লিখিব লাগিব, ঠিক আছে। তো ইয়াত মই লিখি দিছোঁ, তেনেকুৱা ধৰণে চাই পিনে তোমালোকে লিখি ল'বা, ঠিক আছে। তাৰপিছত ষ্টেট আছাম বুলি লিখিবা, তাৰপিছত ডিষ্ট্ৰিক্ট দিবা, পিন নাম্বাৰটো দিবা, তেনেকুৱা ধৰণে। তাৰপিছত ইয়াত চোৱা ছেকেণ্ড এটা অপশ্যন আছে পাৰ্মানেণ্ট এড্ৰেছ বুলি। তো ইয়াত বহুতকেইটা প্ৰব্লেম হৈ যায় যে ইয়াত পাৰ্মানেণ্ট এড্ৰেছ মানে কি, কাৰণ আগতেই আমি এড্ৰেছ লিখিলোঁ, তো এতিয়া পাৰ্মানেণ্ট এড্ৰেছত আমি কি দিম। চ' ইয়াত লিখিব লাগে যে তোমালোকে আগতে ক'ত আছিলা, মানে তোমালোকে এতিয়া যোনটো জেগাত আছা তো সেই জেগাটোতে আগৰ পৰাই আছিলা নে আগতে বেলেগ জেগাত তোমালোকে আছিলা, মানে আগতে তোমালোকে বেলেগ এৰিয়াত বা বেলেগ গাঁৱত আছিলা নে একেখন গাঁৱতে আছিলা, তো তেনেকুৱা ধৰণৰ লিখিবা, ঠিক আছে। যদি একে হয় তোমালোকৰ আগৰ য'ত তোমালোকে আছিলা সেই জেগাটোতে তোমালোকে বৰ্তমান এতিয়াও আছিলা, তেন্তে সেই একেখিনি এড্ৰেছকে তোমালোকে তলত লিখি দিবা, ঠিক আছে। তাৰপিছত ইয়াত চোৱা মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, ইয়াত বহুতখিনি দিয়া আছে। তোমালোকে কোনটো মিডিয়ামত পৰীক্ষা দিবা ইয়াত চিলেক্ট কৰিবা। আছামিছত মই এনেই চিলেক্ট কৰি দিছোঁ, তোমালোকৰ বেলেগ বেলেগ লেংগুৱেজ হ'ব পাৰে, তো তোমালোকে ইয়াত চাবা। তাৰপিছত মিল ছাবজেক্টটো লিখিবা, আছামিছ হ'লে আছামিছ, মণিপুৰী হ'লে মণিপুৰী, বেংগলী হ'লে বেংগলী, তেনেকুৱা ধৰণে তোমালোকে লিখিবা। তাৰপিছত ইয়াত এটা অপশ্যন আছে এমাইল গ্ৰুপ বুলি, ঠিক আছে। তো ইয়াত বহুতে প্ৰব্লেম খায় আৰু বহুতে প্ৰশ্ন সুধে যে এমাইল গ্ৰুপত কি লিখিম। তো চোৱা, তোমালোকে যেতিয়া অনলাইন ফিল আপ কৰিবা তেতিয়া তোমালোকৰ এই যিটো অপশ্যন এইটো নাথাকে, চ' সেইবাবে তোমালোকে এইটো ফিল নকৰিলেও হ'ব। আৰু যদি কৰিবলগীয়া থাকে তেন্তে স্কুলত তোমালোকে ছাৰে সুধিব, তেতিয়া তোমালোকে কৈ দিবা ইয়াত কি লিখিম নোৱাৰোঁ বুলি। চ' তেতিয়া ছাৰে কৈ দিব পাৰে যে কি লিখিবা, কিন্তু এই অপশ্যনটো যেতিয়া অনলাইন কৰিবা তেতিয়া নাহে, চ' সেইবাবে তোমালোকে নিলিখিলেও হ'ব। তাৰপিছত তোমালোকে ইলেক্টিভ ছাবজেক্ট চিলেক্ট কৰিবা, কি হ'ব হিন্দী নে জিঅ'গ্ৰাফী নে কি চিলেক্ট কৰিবা। তাৰপিছত ফটোকপি দিবা পাছপৰ্ট চাইজ। তাৰপিছত ইয়াত যিটো বক্স দিয়া আছে বক্সটোৰ ভিতৰত তোমালোকে চাইন কৰিবা, ভিতৰতে কৰিবা, বক্সটোৰ বাহিৰত চাইনটো নাযাব লাগে, ঠিক আছে। তো ভিতৰতে ভাল ধৰণে কৰিবা। তাৰপাছত তোমালোকে ইয়াত লাষ্টত যি চাইন লিখিবলৈ কোৱা হৈছে তাত তোমালোকে তোমালোকৰ দেউতাকৰ বা মাকৰ চাইন কৰিবলৈ ক'বা, বা তোমালোকৰ দেউতাকক চাইন কৰিবলৈ ক'বা, ঠিক আছে। চ' এনেকৈ তোমালোকে ফৰ্মটো ফিল আপ কৰিবলৈ পাৰিবা। যদিহে তোমালোকক এনেকুৱা ধৰণৰ ফৰ্ম স্কুলৰ তৰফৰ পৰা দিয়া হৈছে তেন্তে তোমালোকে এনেধৰণে ডিটেইলছসমূহ দিবা, ঠিক আছে। তো এইটো ভিডিঅ'ত ইমানে। যদি তোমালোকক ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিবা, আৰু যদি কিবা প্ৰব্লেম আছে ভিডিঅ'টোৰ লগত, কিবা নোৱাৰা, তেন্তে কমেণ্ট কৰি জনাবা, মই তাৰ আনচাৰ দিবলৈ চেষ্টা কৰিম, ঠিক আছে। চ' তেতিয়াহ'লে মই নেক্সট এটা নতুন ভিডিঅ'ত আকৌ লগ পাম। গুড বাই।